Subscribe my channel. Also like and share my videos. মোৰ চেনেলটো subscribe কৰিব। अस्सलाम वालेकुम नमस्ते एंड हेलो टू एवरीवन। मैं आरफी आज आप लोगों कारण ले आनीसू आने खूब धुनिया रेसिपी। मैं फिर से आप लोगों के लिए आज रेसिपी लेकर आई हूँ, लेकिन उससे पहले मैं कुछ बताना चाहती हूँ। रेसिपी तो स्टार्ट करार आगत मैं केइखारमान कथा आप लोगों লগত शेयर কৰিব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ। 2 सेप्टेम्बर दिना मैं এটা ভিডিও আপলোড কৰিছিলোঁ, যিসকলে চাইছে গম পাইছে, আৰু যিসকলে নাইছো এবাৰ ডেসক্ৰিপশন বক্সটো চেক কৰিব, তাত মই লিংক দিয়া আছে, আপোনালোকে চাব ভিডিওটো। আৰু ভিডিওটোত মই কোকিলা বেন পাৰ্ট লৈছিলোঁ, মোৰ বয়ে ৰাশি পাৰ্ট লৈছিলে, আৰু মোৰ এগৰাকী ইউটিউব ক্ৰিয়েটৰ ফ্ৰেণ্ডে গোপী বাহু পাৰ্ট লৈছিলে। সো আমি তিনিগৰাকী মানুহে ভিডিওটোত এক্টিং কৰিছিলোঁ। খুব ভাল লাগিছিলে, হাঁহিও উঠিছিলে বহুত, আৰু ভয় লাগি আছিলে, কাৰণ আগে পিছে এনেকুৱা ধৰণৰ ভিডিও মই আপলোড কৰা নাই। আৰু মোৰ বয়ে আৰু গোপী বাহু পাৰ্ট লোৱা ছোৱালীগৰাকী তেওঁলোকে আজিলৈকে কোনোদিন এক্টিং কৰি নাই পোৱা। সো তেওঁলোকৰ বাবে এইটো ফাৰ্ষ্ট টাইম আছিলে, আৰু মই এক্টিং কৰিছিলোঁ সৰুতে, স্কুলত থাকোঁতে মই কৰিছিলোঁ। সো মোৰ ইমান মানে এক্টিং কৰোঁতে নাৰ্ভাছ হোৱা নাছিলোঁ, কিন্তু ভিডিওটো আপলোড কৰা টাইমত মই বহুত ভয় খাইছিলোঁ, কি হ'ব মানে মোৰ চিন্তা লাগি আছিলে। কিন্তু ইমান ভাল ৰেছপন্স পালোঁ মানুহবিলাকৰ পৰা। মানুহবিলাকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে মোক ইউটিউবত, ফেচবুক পেজ আছে, তাত কমেণ্ট কৰিছে, আৰু ফোন কৰিছে, বহুতে ফোনো কৰিছে। সো ইমান ভাল লাগিছে, সবে কৈছে যে এনেকুৱা ধৰণৰ ভিডিও আগলৈও বনাবা, চাই খুব ভাল লাগিলে, আমাৰ খুব হাঁহি উঠিলে, ভাল লাগিলে। আপোনালোকক বহুত বহুত ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। आप सबको मेरी तरफ से दिल से बहुत बहुत शुक्रिया मेरी इस वीडियो को अपनाने के लिए। मैं जीहेतु एजनी सरू यूट्यूब क्रिएटर है, और মোৰ নিচিনা এগৰাকী সৰু ইউটিউব ক্ৰিয়েটৰে যেতিয়া দুদিনতে 1000 এবভ 1000তকৈ বেছি ভিউজ পাই যায়, তেতিয়া বহুত ভাল লাগে। আৰু ইমান কম টাইমত মই ইমান বেছি ভিউজ পোৱা নাছিলোঁ। সো খুব ভাল লাগিলে দুদিনতে ইমানখিনি ভিউজ পাই যোৱাৰ কাৰণে। আৰু আগলৈ এনেদৰে মোক সহায় কৰি থাকিব। আপোনালোকৰ কাৰণে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিও আনিবলৈ চেষ্টা কৰি থাকিম। বেছি ভাল লাগিল, ফেচবুকৰ এটা নিউজ পেজ আছে এনি টুডে বুলি, সেই নিউজ পেজটোতো মোৰ ভিডিওটোৰ বিষয়ে মানে ক'লে, তেওঁলোকে আপলোড কৰিলে মোৰ ভিডিওটোৰ অলপ ক্লিপ, আৰু কৈছে যে দুলীয়াজানতো ওলাইছে কোকিলা, দুলীয়াজানতো কোকিলাৰ প্ৰভাৱ পৰিছে বুলি তেনেকুৱা ধৰণে তেওঁলোকে মেনশ্যন কৰিছে। সো আৰু ভাল লাগিলে। ভিডিওটো বনাওঁতে যথেষ্ট কষ্ট হৈছিলে, কাৰণ মই আৰু মোৰ বৌটো দুলীয়াজানতে থাকোঁ একেলগতে, কিন্তু যিগৰাকী ছোৱালীয়ে গোপী বাহু পাৰ্ট লৈছিলে তাই থাকে নগাঁৱত। সো আমি ভিডিঅ' কলিঙত মানে ডিছকাছ কৰিছিলোঁ কেনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যন তাই দিব। আমি ভিডিঅ' কলিঙত কথা পাতিছিলোঁ, তাৰপাছত তাই ৰেকৰ্ডিং কৰি মোলৈ ক্লিপটো চেণ্ড কৰিলে হোৱাটছআপত, তাৰপাছতহে মই এডিটিংটো কৰি। তাইৰো ইউটিউব চেনেল আছে, আছামিজ কিচেন এণ্ড ব্লগছ। এতিয়া ৰাশি বাহুৱে আপোনালোকক কিবা ক'ব বিচাৰিছে। আপোনালোকে আমাৰ ভিডিওটো আদৰি লোৱাৰ বাবে ধন্যবাদ। মোৰ চেনেলটোত আপোনালোকে কুকিং ৰিলেটেড ভিডিঅ'জ পাব, বিউটি ৰিলেটেড ভিডিঅ'জ পাব, আৰু ব্লগছো মই মাজে মাজে বনাই থাকোঁ। আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ'জ বনোৱাৰ আৰু সুবিধা পাওঁ, তেন্তে মই তেনেকুৱা ভিডিঅ'জ আকৌ আনিম। সো আপোনালোকে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'জবোৰ চাই যাব। তেন্তে আহক ষ্টাৰ্ট কৰোঁ আজিৰ ৰেচিপিটো। আজি मैं আপোনালোকৰ কাৰণে লৈ আনিছোঁ बेसनर लाडू रेसिपी। बेसन की लड्डू की रेसिपी मैं आज आप लोगों के लिए लेकर आई हूँ। तो देखिए, यात मैं লৈছোঁ 2 कप बेसन। 2 कप बेसन मैंने यहाँ पर लिया है। गैसत केराही पाती थैसिलु, एतिया मैं यात दिसु 1 कप घी। 1 कप घी मैं कढ़ाई पर डाल रही हूँ अभी। जैसे ही घी गर्म हो जाएगा, मैं इसमें थोड़ा थोड़ा करके बेसन डालती जाऊंगी। घीखिनि गरम होৱাৰ পাছত मैं অলপ অলপকৈ बेसनखिनि घीखिनि ढाली जाम। और गैसर फ्लेम तो एकदम लो रखिब, गैस का फ्लेम लो रखिएगा, वरना ये जल सकता है। बेसन बहुत जल्दी जल जाता है। हाथखन एबारो आतৰাই निदिब, नन स्टप लৰাই থাকিব লাগিব। इसको लगातार ऐसे भूनते रहिएगा, वरना ये जल जाएगा। और हम इसको 10 मिनट्स तक इसी तरह से भूनेंगे, ताकि इसका जो कच्चापन है वो ख़त्म हो जाए। 10 मिनट আমি এনেদৰে ভাজি থাকিম। এতিয়া মই ইয়াত দিম 3টা इलायची गुड़ी, 3 इलायची का पाउडर मैं इसमें डाल रही हूँ। ধুনীয়া গোন্ধ আহিব, আৰু 10 মিনিট সময় ভাজিম, যাতে বেসনৰ কেঁচা ভাৱটো যাতে নাথাকে, গোন্ধটো যাতে আঁতৰি যায়। আৰু 10 মিনিট পাছত মই ইয়াত ডাঙৰ চামুচে 2 চামুচ ঘিউ এড কৰি দিছোঁ। 2 टेबलस्पून घी मैं इसमें डाल रही हूँ। 10 मिनट हो जाने के बाद इसको फिर हम मिक्स करेंगे। आको मैं ठीक एखिनि भाजिम 10 मिनिटर बाबे। अगेन मैं इसको 10 मिनट्स के लिए इसी तरह से भूनती रहूँगी।
যিমান ভাজিব সিমান খাবলৈ ভাল হয় আৰু মন কৰিব যাতে কালাৰটো বেছি চেঞ্জ নহয়। এতিয়া মই ইয়াত অকণমান পানী ছটিয়াই দিম। थोड़ा सा मैं इसमें पानी डाल रही हूँ, छिड़क रही हूँ पानी। इससे काफ़ी अच्छा बनता है, बहुत धुनिया হয় बेसনৰ লাড়ুটো খাবলৈ। और এনেদৰে মই 5 मिनट समय भाजिम। 5 मिनट्स के लिए हम इसको इस तरह से भूनेंगे। उसके बाद हम गैस ऑफ कर देंगे। 5 मिनिটৰ পাছত আমি গেছটো অফ কৰি দিম। এখন থালত মই ঘিউ সানি লৈছোঁ। थाली पर मैंने घी अप्लाई कर लिया है। अब मैं इसमें ये बेसन डाल रही हूँ। बेसनखिनि মই ইয়াত ঢালি দিছোঁ। ভালদৰে বেসনখিনি মই মেলি দিম বাসনখনত। তাৰ পাছত মই ইয়াত চেনি গুড়ি এড কৰিম। 1 कप চেনি गुड़ी मैं यहाँ दीसू। 1 कप पाउडर शुगर मैं इसमें ऐड कर रही हूँ। इसको अच्छे से हम मिक्स कर लेंगे। हाथेरे भालदरे खसी लम। हाथों तलुआत मैं अकमान घी सानी लैसो। थोड़ा सा घी लगा लिया है मैंने हाथों पर। अब मैं लड्डू बनाऊंगी। এতিয়া মই লাড়ুখিনি বনাম। এনেদৰে আপোনালোকে বেসনৰ লাড়ু বনাই চাব, খুব ভাল হয়। আৰু মই হোটেলৰ বেসনৰ লাড়ু খাই অলপো ভাল নাপাওঁ। ঘৰত বনোৱা মই নিজে বনোৱা বেসনৰ লাড়ুটোৱে মই খাই ভাল পাওঁ। होटल में जो मिलता है ना वो मुझे नहीं पसंद है। ये जो मैं घर में बनाती हूँ ये बहुत ही टेस्टी बनता है। मुँह में डालते ही ये घुल जाता है। আপোনালোকে এক কামোৰ দিয়াৰ লগে লগে মুখত একদম পমি যায়। খাবলৈ বহুত ভাল হয়। আপোনালোকে বনাই চাব এনেদৰে। এনেদৰে আমি গোটেই লাড়ুখিনি বনাই ল'ম। इसी तरह से मैं सारे लड्डू बना लूँगी और एंड में इस तरह से पिस्ता के साथ मैं इसको गार्निश कर दूँगी। ऊपर मैं এনেদৰে সৰু সৰুকৈ পিস্তা কাটি পিনে দি দিছোঁ। লাড়ুখিনি ৰেডি হৈ গ'ল। আৰু গৰমৰ দিনত এই লাড়ুখিনি আপোনালোকে ফ্ৰিজত থ'ব। गर्मी के सीज़न पर आप इस लड्डू को फ्रिज में रखिएगा। मोर वीडियोটো চাই কেনে পালে মোক জনাব। मोर वीडियोটো চোৱাৰ বাবে बहुत बहुत धन्यवाद। मेरी वीडियो देखने के लिए बहुत बहुत शुक्रिया।